আপোনালোকৰ হৃদয়ত আপোনালোকে প্ৰশ্ন কৰি চাওক। মই বেমাৰৰ কাৰণে যীশুৰ ওচৰত অহা নাই, সঁচাকৈ কৈছোঁ। মই দুখৰ কাৰণে যীশুৰ ওচৰত অহা নাই। মই কিন্তু যীশুক ষ্টাডি কৰি কিনি বহি কিনি ঈশ্বৰৰ বাক্য পঢ়ি কিনি মই ঈশ্বৰৰ ওচৰত আহিছোঁ। কিন্তু ঈশ্বৰক ধন্যবাদ দিম, কিছুমানে বেমাৰৰ যোগেদি ঈশ্বৰ পাইছে, কিছুমানে দুখৰ কাৰণে ঈশ্বৰ পাইছে, কিছুমানে কি কৰিছে সমস্যা ভাৰাক্ৰান্ত হৈ থকা মানুহবিলাকৰ ওচৰত ঈশ্বৰ পাইছে। কিন্তু সেই ঈশ্বৰ যিজন ঈশ্বৰ আপোনাৰ আৰু মোক সকলোকে পৃথিৱীত যিমান আছে, হিন্দু খ্ৰীষ্টান মুছলিম জৈন যিমান ধৰ্ম আছে, প্ৰত্যেকক সৃষ্টিকৰ্তা একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্টৰ অৰ্থটো কি জানেনে? জীয়াই থকা ঈশ্বৰ। এইয়া মৰা মানুহ জিলে অলপ আগত শুনিলে আপোনালোকে, জীয়াই থকা ঈশ্বৰ, মৰা ঈশ্বৰ নহয়। যদি আপোনালোকে যীশুৰ লগত আছে তেনেহ'লে আপোনালোকেও জীয়াই থাকিব লাগিব। যদি আপোনালোকে যীশুৰ লগত নাই তেনেহ'লে আপোনালোকেও মৰা। যীচুক গ্ৰহণ কৰা 60, 100, 200 বছৰ হ'ব পাৰে, নট মিনিং, একো নাই। আমাৰ নিতাই আঠৰি এটা কথা কৈছে, পাচি আকৌ এটা জালুক, তাৰমানে আমাৰ জ্বালা নাই। যদি আমি যীশুৰ লগত আছোঁ তেনেহ'লে আমাৰ জ্বালা থাকিব। আমাৰ সঁচাকৈ ষ্ট্ৰাগল, যীশুৰ লগত যিটো আমাৰ প্ৰাৰ্থনা, যীশুৰ লগত যিটো আমাৰ শক্তি, সেইটো আমাৰ থাকিব লাগিব। আৰু বিশেষকৈ মই আপোনালোকক ধন্যবাদ দিছোঁ। মই ব্ৰাহ্মণ মানুহ হিচাপে আপোনালোকক ক'বলৈ অহা নাই, মই আপোনালোকক বেলেগ মানুহ হিচাপে ক'ব অহা নাই। যীশুৰ দাস হিচাপে, যীশুৰ এটা ঈশ্বৰত্ব গুণ হিচাপে আপোনালোকক মই ক'বৰ কাৰণে আগবাঢ়িছোঁ। আৰু সেইটোৱে হ'ল আপুনি আৰু মই জানিব লাগে। আৰু যেতিয়ালৈকে নাজানিম আপোনাৰ ওচৰ চুবুৰীয়া আৰু ককাই ভাই পৰিয়ালবিলাকেও আপোনাক নাজানিব। আপোনালোকে পৰিচয় দিবলৈ কাৰণে ভুল ক'ব। মই আজেৰাত থাকোঁ, মোৰ ওচৰৰ আৰু পিছফালৰ মানুহবিলাকে মোক সোধে, বুজি পাইছেনে? আৰু তেওঁলোকে মোৰ কথা বতৰা আৰু মোৰ ব্যৱহাৰ, মোৰ ল'ৰা ছোৱালীৰ ব্যৱহাৰবিলাক থাকি তেওঁলোকে মোৰ নিজৰ ঘৰলৈ আহে। মই কিন্তু নাযাওঁ তেওঁলোকৰ ঘৰলৈ। মই সদায় প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ, প্ৰভু এই মানুহবিলাকৰ হৃদয় টাচ কৰা, প্ৰভু এই মানুহবিলাকৰ চকুৰ দৃষ্টি মুকলি কৰি দিয়া, প্ৰভু এই মানুহবিলাকক তুমি এনেকুৱা আত্মা লাগি দিয়া যিবিলাক নেকি প্ৰত্যেক জীৱাই স্বীকাৰ কৰক। আমাৰ যদি প্ৰাৰ্থনা থাকে তেনেহ'লে আমাৰ ঈশ্বৰে আমাক শুনিব। ইয়াত মই যিচয়া পুত্ৰত 9 অধ্যায় 2 পদটো মই পঢ়িব বিচাৰিছোঁ। যি জাতি আন্ধাৰত ফুৰিছিল তেওঁবিলাকে মহাজাতি দেখিবলৈ পালে, যিবিলাকে মৃত্যুৰ দেশত বাস কৰিছিল তেওঁবিলাকে ওপৰৰ দীপ্তি প্ৰকাশিত হ'ল। চাওক, যীশুখ্ৰীষ্টৰ লগত আৰু আমি যি জাতিয়ে হওক, আপোনাক মই জাতিৰ কথা ক'ব নাযাওঁ, আপুনি যিয়ে হওক, ব্ৰাহ্মণ কোচ কলিতা যিয়ে নহওক, কিন্তু আমি যীশুৰ সন্তান হিচাপে আমি পোহৰ পাইছোঁ। আৰু আমি যদি পোহৰ পাইছোঁ তেনেহ'লে আমাৰ পৰিয়ালবৰ্গ বা আমাৰ ওচৰ চুবুৰীয়া পোহৰ পাব। কেতিয়া পাব? আমি যদি চুপচাপকৈ থাকোঁ, আমি যদি প্ৰাৰ্থনা নকৰোঁ, আমি যদি বাক্য নপঢ়োঁ, কি হ'ব? মই মোৰ জীৱনত এটা কথা মই আপোনালোকক কৈছোঁ। মোৰ জীৱনত প্ৰেক্টিকেলি এটা কাহিনী মই ক'ম। মই বাইবেল আজিৰ পৰা বহুত বছৰ আগত পাইছিলোঁ, আৰু বাইবেলটো যোনে পিটিছে তাক পিটিছিলোঁ, যোনে দিছিলে তাক পিটিছিলোঁ মই, আৰু সি ভয় খাইছিল আৰু সেই তাক খেদি পঠাই দিছোঁ। আৰু আজি মই আপোনালোকৰ লগত আকৌ বাইবেলৰ কথা ক'বলৈ গৈ আছোঁ। হাউ গড চেঞ্জ মি, কেনেকৈ মোক ঈশ্বৰে চেঞ্জ কৰিলে চাওক। আৰু সেইজন মানুহক মই এতিয়াও বিচাৰি আছোঁ, প্ৰভু ক্ষমা কৰক, মই তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আৰু সেইটো কাৰণে আমি মৃত্যুৰ পৰা জীৱন পোৱা এজন ঈশ্বৰ আছে, সেইজন হ'ল ত্ৰাণকৰ্তা প্ৰভু যীশু। কোনেও দিব নোৱাৰে। আপোনালোকে দেখিছে, মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, মন্দিৰ কোনে বনায়? মিস্ত্ৰীয়ে বনায়। কিন্তু পূজা কোনে কৰে? পণ্ডিতে কৰে। আৰাধনা কোনে কৰে? অন্যান্য মানুহবিলাকে কৰে। কিন্তু আপোনাৰ ফলটো আহিব নে নাহিব আপুনি অপেক্ষা কৰি থাকিব লাগে, হয়নে নহয়? কিন্তু যদি আপুনি যীশুখ্ৰীষ্টৰ লগত থাকে, যদি আপুনি যীশুৰ ওচৰত যদি কয়, তেনেহ'লে যীশুৱে আপোনাক ইমিডিয়েট আপোনাক কি কৰিব? আপোনাক ৰিজাল্ট দিব। আৰু সেইজন হ'ল মহান প্ৰভু যীশু। আপোনাৰ কাৰণে নহয়, মোৰ কাৰণে নহয়, সমগ্ৰ পৃথিৱীৰ কাৰণে তেওঁ এজন ত্ৰাণকৰ্তা হয়। আৰু সেইটো কাৰণে আমি যদি আমি চাওঁ, গোটেই পৃথিৱীত এতিয়া যীশুৰ বাহিৰে কোনেও শান্তি নাপায়, কোনেও শান্তি নাপায়। শান্তি দিওঁতা ঈশ্বৰ এজন আছে। কিন্তু আপোনালোকে ধৰ্মশাস্ত্ৰ যিমান পঢ়ক, ধৰ্ম পঢ়ি অধৰ্ম কামেই কৰিব, চেঞ্জ নহ'ব। কিন্তু যদি আমি যীশুৰ লগত থাকোঁ, ঈশ্বৰে আমাক চেঞ্জ কৰে। সেইকাৰণে আমাক কি বুলি কৈছে? আমি যদি মৰিবলৈ আছিলোঁ কিন্তু যীশুৱে আমাক উদ্ধাৰ কৰিলে। আমি যদি বেয়া কামত আছিলোঁ তেতিয়াও আমাক ঈশ্বৰে লৈ আহিলে।
কিমান মৰম কৰিলে। সেইকাৰণে ঈশ্বৰে কৈছে, ঈশ্বৰে আমাক প্ৰেম কৰিলে। মই মোৰ সৰু ল'ৰাটোৱে মোক এদিন কৈছে, পাপা মোক বাবা নকয়, দেউতা কয়, চবতছে ডাঙৰ বস্তু এটা পৃথিৱীত আছে বোলে। কি? সি মোক কৈছে বোলে, প্ৰেম। প্ৰেম হ'লে পাপবিলাক ঢাকিব পাৰে। Praise the Lord. হয়নে নহয়? আৰু এটা কথা মই শুনিবলৈ পাইছোঁ, কি জানেনে? মই দেখিছোঁ এটা কথা, আমাৰ ঘৰত খুব ধুনীয়া মাংসৰ জোল বনাই থাকোঁ আৰু চেনটো বাহিৰত গুচি যায়। কিন্তু ওচৰৰ এজন পৰিয়ালত কি কৰিছে, নিমখ জলকীয়া ভাত খাই আছে। ভাত খালেনে? খালোঁ বুলি কৈছে। কিহেৰে খালে? এই যেনে তেনে খালোঁ আৰু, কিন্তু সি মাংস খাইছে। কিন্তু ওচৰ চুবুৰীয়া মানুহজনক কি কৈছে, ইছ কি ক'ব, আজি আমি একদম জলকীয়া নিমখ, কিন্তু মোৰ মাংস ফ্ৰিজত টিফিনত ভৰ্তি হৈ আছে, কিন্তু দিবলৈ নোৱাৰে। কেনেকুৱা মৰম চাওকচোন আমাৰ জীৱনত। মই অৰুণাচলৰ এজন দোকানী, এজন অৰুণাচলৰ সাধাৰণ চিম্পল মানুহ এজনে মোক এই কথাষাৰ যেতিয়া মোক কথাই ক'লে, তেতিয়া মোৰ সৰু ল'ৰা আৰু মই আছিলোঁ। তেতিয়া মই বহুত দুখ লাগিলে, সঁচাকৈ বহুত দুখ লাগিলে। মই সেইদিনাই চকুৰ পানী টুকিছিলোঁ। আমি নিজৰ ওচৰ চুবুৰীয়াক আমি কেনেকৈ প্ৰেম কৰিবলৈ আজিলৈকে শিকা নাই, কিন্তু ৱাল বান্ধিবলৈ শিকিলোঁ। ডাঙৰ ৱাল বান্ধি দিছোঁ আমি। আৰু সঁচাকৈ প্ৰিয়সকল, মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে প্ৰেম কৰিবলৈ শিকক, নাম্বাৰ 1। নাম্বাৰ 2, আপুনি প্ৰাৰ্থনা কৰিবলৈ শিকক। অসমত বহুত প্ৰাৰ্থনাৰ জৰুৰত আছে। যদি আপুনি প্ৰাৰ্থনা নকৰে আৰু প্ৰেম নকৰে, তেনেহ'লে ঈশ্বৰ আমাৰ এই অসমখনত আমি বদলি কৰিব পৰা কোনো আমাৰ ডাঙৰ মেচিন আমাৰ বনাব পৰা কোনো মানুহ শুনা নাই। আপোনালোকে শুনিব পাৰে, কিন্তু মই দেখা নাই। সেইটো কাৰণে মই প্ৰিয়সকল আপোনালোকক অনুৰোধ কৰিছোঁ, আপুনি আৰু মই যেনেকৈ চালভেশ্যন পাইছোঁ, পৰিত্ৰাণ পাইছোঁ, তেনেহ'লে অন্যান্য ব্যক্তিবিলাককো আমি সেই বাৰ্তা দিব লাগিব আৰু আমি আদৰ্শপূৰ্ণ প্ৰভুৰ দাস হ'ব লাগিব। তেতিয়াহে সেই মানুহবিলাক নমৰিব। নহ'লে জাজমেণ্টৰ দিনা আপোনালোকে আৰু ময়ো যাব লাগিব। তেতিয়াহ'লে আপুনি আৰু মই সুখী নহ'ম। আৰু এটা পদ মই পঢ়িব বিচাৰিছোঁ, চাওক 6 পদটো। কিয়নো আমালৈ এটি ল'ৰা জন্মিল, আমাক এটি পুত্ৰ দান কৰা হ'ল, তেওঁ কান্ধত শাসনভাৰ অৰ্পিত হ'ব, আৰু তেওঁ আচাৰ্য মন্ত্ৰী, প্ৰাক কমিশ্বৰ, অনন্তকাল স্থায়ী পিতৃ আৰু শান্তিৰাজ নামেৰে প্ৰখ্যাত হ'ব। আমাৰ ঈশ্বৰ কিমান ডাঙৰ দেখিছেনে বাৰু? সেই মন্ত্ৰীবিলাকৰ কি পাৰ্থক্য? এটা ড্ৰেগাম আছিলে, আমি ট্ৰেইনিং শিকিছিলোঁ, কিমান ডাঙৰ চাওকচোন, আচাৰ্য মন্ত্ৰী। আপোনাৰ শংকৰদেৱবিলাকৰ দেখিছেনে? শংকৰদেৱ স্কুলত কি থাকে? আচাৰ্য থাকে, হয় নহয়? নে মই বেয়া কৈছোঁ নেকি, ভুল কৰিছোঁ নেকি? কাৰণ স্কুল এৰিলোঁ, মই বুঢ়া হ'লো। এতিয়া মোৰ ল'ৰাই BA কমপ্লিট কৰিবলৈ হ'ল আৰু মই বুঢ়া নহয় জানো? কিন্তু মই এটা ক'ব বিচাৰিছোঁ, আচাৰ্য মন্ত্ৰী, আচাৰ্য, আমাৰ ঈশ্বৰ ইমান ডাঙৰ। আৰু সেইজন ঈশ্বৰৰ সন্তান আপুনি আৰু মই কেনেকুৱা হ'ব লাগে? আমি কোনো চৰকাৰৰ মন্ত্ৰীৰ অধীনত থকা মানুহ নহয়। আমি কেনেকুৱা মন্ত্ৰীৰ মানুহ? আমি কিমান ধুনীয়া কথা কৈছে। যীশুখ্ৰীষ্ট পৃথিৱীত আহিব বুলি যীশুৱে মহাবাইদেৱে প্ৰকাশ কৰাৰ আগতেই এই বাক্যবিলাক লিখা হৈছিল। আৰু সেইজন ব্যক্তিৰ যোগেদি আমি আজি আকৌ আপুনি আৰু মই যীশুক পালোঁ। লগ পালে নাই যীশুক? পালোঁ। ক'ত পালে আপোনালোকে? য'তেই হওক, আপোনালোকে বেমাৰৰ পৰা হওক, দুখৰ পৰা হওক, কষ্টৰ পৰা হওক, সমস্যাৰ পৰা হওক, কিন্তু আপোনালোকে যীশুক পালে। কিন্তু যীশুক পোৱাৰ পাছত আপোনালোকৰ সেই চলিউশ্যনটো আছেনে নাই? সমাধান মানে সেইটো ফেব্ৰিক আঠাটোৰ কথা কোৱা নাই। মই মানুহবিলাকক সদায় কওঁ, ফেব্ৰিক আঠাটো মাত্ৰ টেম্পৰাৰী আঠা। আজি আমাৰ জীৱনত সঁচাকৈ যীশুৰ লগত আমি সঁচাকৈ ভালকৈ আছোঁনে নাই? যদি আছোঁ, তেনেহ'লে আমাক ঈশ্বৰে আশীৰ্বাদ কৰিব। আৰু মোৰ জীৱনত সেনেকৈ আশীৰ্বাদ কৰিছে। আৰু আমি আশীৰ্বাদ প্ৰাপ্ত সন্তান হ'বই লাগিব। আৰু আমি জানিব লাগিব। আৰু আমি যিমান মানুহবিলাক আমাৰ ইয়াত গোট খাইছে, মই পৃথক আপোনালোকক অনুৰোধ এইটোৱে কৰিম যে আমি যীশুক সমৰ্পিত হ'ব লাগিব। আমি যীশুৰ লগত আমি সমৰ্পিত জীৱন হ'ব লাগিব, নাম্বাৰ 1। আৰু আমি সদায় সমৰ্পিত হৈ আমি তেওঁৰ লগত প্ৰাৰ্থনা। আমি দুজনী ছোৱালী খুব ধুনীয়া গান গাইছিলে অলপ আগত, আপোনালোকে শুনিছিলে হ'বলা? তোমাৰ নানা আৰু এজনী ভণ্টি আছিলে, খুব ধুনীয়া গান গাইছিলে। বহুত মিনিং আছে এইবিলাক। আগতে আমি ডাঙৰ ৰাইটাৰবিলাক গানবিলাকে গান গায়। আজিকালি মই কি কওঁ জানেনে? যেতিয়া আপোনালোকৰ কি ক'ব,
পৃথিৱীত যেতিয়া কৰ্ম কৰিবলৈ যেতিয়া মানুহবিলাকে কিবা কৰে তেতিয়া কি জানেনে এইটো পূজা পাতল যেতিয়া কৰে তেতিয়া আপুনি চাবচোন আজিকালি কি ধুনীয়া ধুনীয়া ডেন্স মাৰে কিন্তু সেই মানুহবিলাকক আজি ঈশ্বৰৰ বাক্যক নজনাৰ কাৰণে তেওঁলোকে কেনেকৈ আৰাধনা কৰি আছে চাওক আৰু আপুনি মই কেনেকৈ আৰাধনা কৰি আছোঁ সেইটো কাৰণে আমাৰ অসমত বিশেষকৈ দৰকাৰী এটা বস্তু সেইটো হ'ল কি প্ৰাৰ্থনা আৰু যদি আমি প্ৰাৰ্থনা কৰোঁ তেনেহ'লে আমাৰ অসমখন বদলি কৰিব পাৰিম মই আপোনালোকক অনুৰোধ কৰিছোঁ আজি আপোনালোকক লগ পাইছোঁ আৰু আপোনালোকৰ লগত মই গোটেই সময়টো আপোনাক গোটেইখিনি কৈ দিলেও আপোনালোকে শেষ কৰিব নোৱাৰিব ডাইজেষ্ট নহ'ব কিন্তু মই অলপ থুলমূলকৈ আপোনালোকক ক'ব বিচাৰিছোঁ এইটোৱে ক'ব বিচাৰিছোঁ যে আমি ঈশ্বৰৰ পুত্ৰ হিচাপে অচাৰ্য মন্ত্ৰী পৰাক্ৰমী ঈশ্বৰ অনন্তকাল স্থায়ী পিতৃ আমাৰ আমি মৰিলেও জিম এজন মানুহে মোক সুধিছিলে কিন্তু মই আজিলৈকে যীশুৰ বাক্য যিমান দিবলৈ গৈছোঁ যিমান মানুহক কৈছোঁ আজিলৈকে কিন্তু মোক প্ৰশ্ন নকৰে মই কৰা শুনা নাই কেলৈ নহয় নেকি নকয় নাজানো মই মোক কিন্তু কোৱা শুনা নাই মই সেইটো কাৰণে মই আপোনালোকৰ লগত এটা কথা ক'ব বিচাৰিছোঁ যীশু কোন হয় আৰু কিয় পৃথিৱীত আহিলে এই কথাটো যেতিয়ালৈকে আমি নিজে নাজানিম তেনেহ'লে আমি তাক কেনেকৈ ক'ম আৰু সেইটো আমি জানিব লাগিব আমাৰ ঈশ্বৰ কোন হয় যীশু কিয় আহিলে পৃথিৱীত আৰু কিয় আমাক কি দি থৈ গ'ল কাৰণ আমি আমাৰ স্থায়ী পিতৃ হয় আমাৰ যিজন ঈশ্বৰ আমি প্ৰাৰ্থনা কৰিলে আমাৰ কথা কি হয় শুনে আৰু তেওঁ উত্তৰ দিয়ে আৰু আমাক আশীৰ্বাদ কৰে আমি চাওক কেনেকৈ দিয়ে আপুনি যেতিয়া বেমাৰত থাকে তেতিয়া আপুনি প্ৰাৰ্থনা কৰে তেতিয়া আপোনাৰ বেমাৰ ভাল হয় যেতিয়া আপোনাৰ অভাৱ থাকে তেতিয়া আপুনি প্ৰাৰ্থনা কৰে অভাৱ পূৰ হয় আপুনি যেতিয়া কিবা এটা ল'ৰা ছোৱালীক ফিজ দিব নোৱাৰে প্ৰাৰ্থনা কৰে তেতিয়া ঈশ্বৰে তাক যোগাই দিয়ে আমাৰ জিহুৱা জিৰি আমাৰ ঈশ্বৰ জিহুৱা জিৰি সেইকাৰণে ইমান পৰাক্ৰম শক্তি আছে তেওঁৰ ওপৰত গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক তেওঁ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক আমি কোন হয় যীশু হয় সেইকাৰণে আমাৰ যীশুৱে আমাৰ প্ৰতিটো কথা শুনে আৰু সেইজন ঈশ্বৰৰ লগত অহা ব্যক্তি আপুনি আৰু মই আমাৰ কথা বতৰা আমাৰ স্বভাৱ চৰিত্ৰ আমাৰ প্ৰত্যেকটো ক্ষেত্ৰত আমি চেঞ্জ হ'ব লাগিব এইটো কোনে কৰিব আমাক ঈশ্বৰে কৰিব আৰু সেইজন ঈশ্বৰে আপোনালোকৰ জীৱনত চাব আপুনি মহা ডাঙৰ আশীৰ্বাদ কৰিব আৰু অলপ আগত কোৱাৰ নিচিনাকৈ আমাৰ এটা নিতাই কথা ক'লে ঈশ্বৰৰ বাক্যৰ কাৰণে আমি যদি ষ্ট্ৰাগল নকৰোঁ যদি প্ৰাৰ্থনা নকৰোঁ যদি আমি সঁচাকৈ আমি আমাৰ সেই ব্যক্তিবিলাকৰ ওচৰত যদি আমি গৈ নকওঁগৈ তেনেহ'লে আমাৰ জনসংখ্যা দিনক দিনে কমি কমি আহি থাকিব আৰু লাষ্টত গৈ আমি কি হ'ব আজি আমি 50টামান মানুহ আছোঁ নেকি ইয়াত খুব বেছি হ'লে এনেই অনুমান ধৰিছোঁ মই হিচাপ কৰা নাই বাৰু মই নাজানো কিন্তু আমি আজি ক'ত আমি প্ৰাৰ্থনা কৰিবলৈ ইয়াত আহিছোঁ চাওক যীশুৰ বাক্য শুনিবলৈ আহিছোঁ হেপী খ্ৰীষ্টমাছ পাতিবলৈ আহিছোঁ হেপী খ্ৰীষ্টমাছ মানে কি যীশুৰ জন্মদিন পাতিবলৈ আহিছোঁ আপোনাৰ ল'ৰা ছোৱালী মোৰ ল'ৰা ছোৱালীবিলাকক জন্মদিন পাতিলে মানে আমি কি কৰোঁ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত লৈ যাওঁ ডাঙৰ ডাঙৰ একদম ভেৰিয়া লৈ যাওঁ হাজাৰ হাজাৰ টকা মোৰ ঘৰৰ ওচৰত এজন মানুহ আছিলে এক্সটেনশ্যন অফিচাৰ খুব ভাল পায় মোক তাৰ ছোৱালী বিয়া পাতিলে কি বাৰ্থডে হ'লে 15-20,000 খৰচ কৰে খাই দিয়ে আৰু 10 মিনিটত পেচাব কৰি পেলাই দিয়ে কিন্তু আজি আপুনি আৰু মই ইয়াত আহিছোঁ ইমান ধুনীয়াকৈ যীশুৰ বাক্য পাতিবৰ কাৰণে আলোচনা কৰিবৰ কাৰণে আমি কিন্তু সময় ইয়াত কিমান পেলাম আৰু কিমান প্ৰাৰ্থনা কৰিম সেইটো আমাৰ বেছি দৰকাৰ সেইকাৰণে আমি জাগতিক মানুহ নহয় আমি ঈশ্বৰৰ মানুহ হয় আৰু ঈশ্বৰৰ লগত আমি থাকিব লাগিব আৰু প্ৰাৰ্থনাটো আমাৰ খুব জৰুৰত আছে আৰু যদি আমি প্ৰাৰ্থনাত যদি থাকোঁ আমাৰ ল'ৰা ছোৱালী আমাৰ ফেমিলি আমাৰ গোটেই গুৱাহাটী আমাৰ অসমখনৰ কাৰণে আমি এটা মূল্যৱান সম্পদ হৈ পৰিম আমি যদি প্ৰাৰ্থনা কৰি নাথাকোঁ আমি যদি বাক্যত নাথাকোঁ তেনেহ'লে আমিও মূল্যৱান সম্পদ নহ'ম দলিয়াই দিয়া ডাষ্টবিন এতিয়া আমাৰ অসমৰ মানুহবিলাক চব এনেকুৱা হৈ আছে বেয়া বস্তুবিলাক ক'ত পেলায় ডাষ্টবিনত পেলায় সেইটো কাৰণে আমাক বাইবেলত ইমান ধুনীয়া স্পষ্টকৈ কৈছে ঈশ্বৰ আমাৰ কাৰণে এজন মহান প্ৰভু যীশুখ্ৰীষ্ট এজন কি হয় বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক তেওঁ যি বিচাৰে তাক দিব পাৰে যি কৰিব পাৰে আপুনি আৰু এজন বেলেগ পণ্ডিত দৰকাৰ নাই আপুনি এজন বেলেগ মহাপুৰুষ দৰকাৰ নাই এতিয়া আপুনি নিজেই প্ৰাৰ্থনা কৰিব আপুনি নিজেই কথা ক'ব পাৰে আৰু সেইজন পণ্ডিতৰ লগত সেইজন ঈশ্বৰৰ লগত আপুনি থাকিব পাৰে ডাঙৰ ডাঙৰ মানুহবিলাক কিন্তু আমি যেতিয়া
ঈশ্বৰক নাজানিছিলোঁ, তেতিয়া আমি কি কৰিছিলোঁ? আমি গৈ কিনে আগবঢ়াই দিওঁ। মই দিয়া নাই, কিন্তু মই গৈ পোৱা নাই মন্দিৰ। মই মন্দিৰ দেখিয়ে পোৱা নাই। মই কিন্তু খ্ৰীষ্টান হোৱাৰ পাছত গৈছোঁ মন্দিৰত, জোতা পিন্ধি থাকোঁ। পণ্ডিতে কি কৈছে মোক জানে? সেই হাতা যে এক কথা নকবি কৈছোঁ। তোক কোনে ইয়াত আনিলে? বিহাৰী কথা কৈ কিনে ইয়াত তই উঠিব দিছিলোঁ। চব উঠি গ'লোঁ মই ওপৰত, আৰু মন্দিৰৰ ওপৰত চোতা পিন্ধি গুচিছোঁ, আৰু তাত গৈ চাই মেলি ঘূৰি আহিলোঁ। কেলে? মই শিকিবৰ কাৰণে, পৌলৰ নিচিনাকৈ মই শিকিবলৈ গৈছিলোঁ যে কি হয় তাত, কি কৰে তাত। তেতিয়া মই তাক কৈছিলোঁ এটা কথা, আপুনি যিটো পণ্ডিত তাতকৈ ডাঙৰ পণ্ডিতটো মই। আপুনি যদি বিচাৰে মই প্ৰাৰ্থনা কৰি দিম আপোনাক। आप ये बोला है बहुत अच्छा बात बोला है, बहुत ভাল কথা কৈছে। আপোনাৰ নিচিনা কথা কোৱা মানুহ যদি থাকে মই এইটো এৰি দিম বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। চাওক, আজি আমাৰ জীৱনত এনেকুৱা দৰকাৰ আছে। সেইটো কাৰণে প্ৰিয়সকল, আমাৰ ঈশ্বৰ এজন এনেকুৱা। আজি আমি হেপী বাৰ্থডে পাতিবলৈ আহিছোঁ যীশুৰ নামত। আজি আমি যীশুৰ নামত আমি প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। আজি আমি যীশুৰ নামত আমি ইজনে সিজনে আলিংগন কৰিবলৈ আহিছোঁ। আমি হাত মিলাইছোঁ প্ৰেম থকাৰ কাৰণে। কাৰ প্ৰেম? ঈশ্বৰৰ প্ৰেম। আৰু আমি মানুহবিলাক বেলেগ বেলেগ ধৰণৰ হ'ব পাৰোঁ, কিন্তু আমি যীশুৰ বিশ্বাস কৰা লোক হিচাপে আমি এক, দুই নহয়। সেইটো কাৰণে আমাক ঈশ্বৰে কি কৰিছে? একগোট কৰিব বিচাৰিছে। অসমখনত আমাক ঈশ্বৰে গোটেই বাৰ্তা লৈ কিনি শান্তি ঠাই দিব বিচাৰি আছে, আৰু চেঞ্জ হ'বলৈ বিচাৰি আছে। আপোনালোকে বিশ্বাস কৰিব নকৰে, মই আজিৰ পৰা প্ৰায় 1 মাহৰ আগত প্ৰাৰ্থনা কৰিছিলোঁ। এতিয়া বৰ্তমান আপুনি চাওক, সদায় এক্সিডেণ্ট যুৱক যুৱতীবিলাক প্ৰাৰ্থনা কৰিছোঁ। তেতিয়া মই গম পাইছোঁ ইমান এক্সিডেণ্ট কিয় বৃদ্ধি হৈছে আমাৰ অসমত। সদায় হাইলাইট, নিউজত হাইলাইট কিবা প্ৰাৰ্থনা কৰিছোঁ। ডেট ইজ দ্য এপিড পাৰ্ট। কাৰণ ডেকা মানুহৰ কি থাকে? কঁকালত জোৰ থাকে। যুৱক যুৱতীবিলাকৰ জোৰ থাকে, আৰু তেওঁলোকে কি কৰিব? ঈশ্বৰৰ গৌৰৱ কৰি আগবাঢ়িবলৈ কৰে। তেওঁলোকক বাক্য দিওঁতা মানুহ নাই, আৰু তেওঁলোকক স্পিৰিট হৈ কিনে তেওঁলোকক কি কৰিছে? এই পৃথিৱীৰ পৰা আধা বয়সতে শেষ কৰি দিয়ে। তাৰ কাৰণে আপুনি আৰু মই প্ৰাৰ্থনা, তাৰ কাৰণে আপুনি আৰু মই কি কৰিব লাগিব? সেই সজাগতা সভা, সেই ঈশ্বৰৰ বাক্যবিলাক লৈ তেওঁলোকক দিব লাগিব। আৰু সেইটো আমাক ঈশ্বৰে বিচাৰিছে, আৰু সেইটো কাৰণে আপোনালোকক আৰু মোক মাতি আনিছে। আৰু ঈশ্বৰে আমাক মাতি অনা মেইন কথা ঈশ্বৰৰ বাক্যৰ ঘোষণাৰ কাৰণে। আমাক ইয়াতে আহি কিনি যীশুৰ হেপী বাৰ্থডেটো পাতি ঘৰলৈ ঘূৰি যোৱাৰ পাছত আমি যীশুক পাহৰি যাব নালাগে। আমি হেপী বাৰ্থডে পাতি কিনি কি কৰোঁ? ল'ৰাটোক পাহৰি যাওঁ জানো? পাহৰোঁ নে নাপাহৰোঁ? কিন্তু আমিও যীশুৰ আজি বাৰ্থডে, হেপী বাৰ্থডে পাতিছোঁ, হেপী খ্ৰীষ্টমাছ পাতিছোঁ, মেৰী খ্ৰীষ্টমাছ পাতিছোঁ, কিন্তু আমি পাহৰিব নালাগে। মই এইটোৱে আপোনালোকৰ লগত। আপোনালোকে ঘৰত গৈ আপোনাৰ নিজৰ ফেমিলি, ল'ৰা ছোৱালী হাতটো হাত ধৰি প্ৰাৰ্থনা কৰক। পৰিয়ালে প্ৰাৰ্থনা কৰক। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব। আৰু সেইটো কাৰণে যীশুৱা ভাৱবাদী পুস্তকত ইমান ধুনীয়াকৈ লিখা আছে, আমি কোন হয়, কিয় আহিলোঁ, আৰু আমি ক'লৈ গৈ আছোঁ। আমি ইয়াৰ পৃথিৱীত মাথো আলহী। আমি 2 দিনমানৰ কাৰণে আলহী হৈ আহিছোঁ, আৰু 2 দিনমানৰ পাছত আমি গুচি যাম। মই বহুত ঈশ্বৰৰ বাক্য আপোনালোকৰ লগত জেনেচিছ টু ৰেভেলেশ্যন ক'বলৈ পাৰোঁ, কিন্তু ক'বলৈ যাবলৈ বিচৰা নাই। 2টা কথা আপোনালোকক জনাব বিচাৰিছোঁ, যীশু কোন হয় আৰু কিয় আমাক দৰকাৰ। যীশু আমাৰ কাৰণে উদ্ধাৰকৰ্তা। যীশুৱে অকল এটা কাৰণে উদ্ধাৰ নহয়, আপোনাৰ পৃথিৱীত থকা যিমান পূজা আছিলে, যীশু যেতিয়া ক্ৰুচত বলি হ'বলৈ গৈ আছিলে, তেতিয়া কি কৰিছে? তেওঁ নিজৰ ক্ৰুচটো নিজে বুকি গৈছিলে, আৰু সেই পৃথিৱীৰ ক্ৰুচ বুকি কিনি গোটেই পৃথিৱীত থকা মানুহবিলাকৰ পাপৰ বোজাবিলাক বুকি গৈ আছিল। আৰু আপোনাৰ আৰু মোৰ বোজাবিলাকো যীশুৱে বুকিব। প্ৰেইজ দ্য লৰ্ড। আপোনাৰ আৰু মোৰ বোজাবিলাক ঈশ্বৰে বুকিব। এতিয়া যীশুৱে বুকি লৈ যাব, আৰু যীশুৱে আমাক কি কৰিব? দান কৰিব, উদ্ধাৰ কৰিব। আৰু আপোনাৰ আৰু মোক অকল বেমাৰৰ কাৰণে নহয়, দুখৰ কাৰণে নহয়, কিবা এটা পাবৰ কাৰণে নহয়, গোটেই পৃথিৱীত সমগ্ৰ যি সমস্যা আছে সেইখিনি চব উদ্ধাৰ কৰিব। 100% উদ্ধাৰ কৰি পেলাব। কি কৰিব? মৰাৰ পাছতো আমাক উদ্ধাৰ পাম, নহয়নে? যাবগৈ পাৰিম আমি, কি চিন্তা। কিন্তু এই পৃথিৱীত থকাৰ সময়ত কিন্তু মই আপোনালোকৰ অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনা আৰু আপোনাৰ ওচৰ চুবুৰীয়াক বাক্য দিবৰ কাৰণে আমি সদায় সাজু হ'ব লাগিব। আৰু আমি উদাহৰণস্বৰূপ আমি ঈশ্বৰৰ বাক্যৰ সন্তান হ'ব লাগিব। যদি আমি উদাহৰণস্বৰূপ ঈশ্বৰৰ বাক্যৰ সন্তান হ'ব নোৱাৰোঁ, তেনেহ'লে আমাৰ জীৱনৰ ঈশ্বৰৰ আৰাধনা কৰাটো ব্যৰ্থতা। আমি বাৰ্থডে খৰচ কৰি
হাজাৰ টকা পেলাই দিওঁ, কিন্তু যদি আমি তাৰ জীৱনত যদি আশীৰ্বাদ নাথাকে আমাৰ ল'ৰা ছোৱালীবিলাকৰ, যদি পাতি কিনি আমি তেওঁক যদি ঈশ্বৰ উৎসৰ্গ কৰিব নোৱাৰোঁ, বাৰ্থডে পতাকিলা নহয়নে? আমি বাৰ্থডে পাতিলে কিমান আনন্দ কৰোঁ, ঈশ্বৰৰ ওচৰত উৎসৰ্গী কৰিলোঁ, প্ৰভু তোমাক ধন্যবাদ। এক নম্বৰত কি কৰোঁ আমি? ঈশ্বৰক ধন্যবাদ দিওঁ ইমান বছৰ অহা। দ্বিতীয় আগন্তুক অহা দিনকেইটাত কি কৰোঁ আমি? আশীৰ্বাদ দিয়ক প্ৰভু, তেওঁৰ জীৱনত কোনো এক্সিডেণ্ট, কোনো দুখ কষ্ট হ'ব নালাগে। তেনেকৈ আজি আমি যীশু খ্ৰীষ্টৰ নামত আমি বিভিন্ন ধৰণৰ মানুহ গোট খাইছোঁ। আমি আজি প্ৰাৰ্থনা কৰিম, প্ৰভু ধন্যবাদ দিছোঁ তুমি আমাক উদ্ধাৰ কৰাৰ কাৰণে। ধন্যবাদ দিছোঁ আমাৰ ওচৰ চুবুৰীয়া আমাৰ যোগেদি উদ্ধাৰ কৰক, আমাৰ অসমবাসী উদ্ধাৰ কৰক, মুক্তি পাওক, আৰু যিজন ৰজাৰ লগত আছোঁ আমি সেইজন ৰজাক তেওঁলোকে চিনি পাওঁ। সেইটো আমাৰ আজি প্ৰাৰ্থনা হ'ব লাগিব, আৰু সেইটো প্ৰাৰ্থনাৰ যোগেদি আমি আজি ঈশ্বৰৰ ওচৰত স্থগিত কৰিম। সকলো আমি থিয় হ'ম আৰু আমি প্ৰাৰ্থনা কৰিম। তাৰ পাছত আমাৰ কাৰ্যসূচীটো